নমস্কাৰ বন্ধুসকল অসম টেট স্পেচিয়েল ক্লাছৰ আজিৰ বিষয় 2012 চনৰ অনুষ্ঠিত হৈ যোৱা আপাৰ প্ৰাইমাৰী টেটৰ সমাজ বিজ্ঞানৰ প্ৰশ্নোত্তৰ আমি আলোচনা কৰিবলৈ ওলাইছোঁ। এই সমাজ বিজ্ঞানৰ প্ৰশ্নোত্তৰৰ আমি কিছু প্ৰশ্ন আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবলৈ আহিছোঁ। আহকচোন বাৰু আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, সৌৰজগতৰ কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয়? অপশ্যন ক শুক্ৰ গ্ৰহ, অপশ্যন খ মংগল গ্ৰহ, গ অপশ্যন বুধ গ্ৰহ আৰু খ অপশ্যন বৃহস্পতি গ্ৰহ। মই সৌৰজগতৰ ওপৰত এটি ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ, আপোনালোকে এইটো লিংকটো চাই ল'বগৈ। আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে মংগল গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয়। মংগল গ্ৰহটো ৰঙা হয়। নেক্সট প্ৰশ্ন, পৃথিৱীৰ ভৰ কিমান, মানে পৃথিৱীৰ ওজন কিমান সুধিছে। অপশ্যন ক দিছে 5.9736 অব্লিক 1024 কিলোগ্ৰাম, খ 5.9736 ইনটু 1042 কিলোগ্ৰাম। আৰু ইয়াৰে আপোনালোকে চাই ল'ব এইকেইটা ৱেইটকেইটা। আৰু শুদ্ধ উত্তৰ হৈছে প্ৰথমটো ক অপশ্যনটো 5.9736 ইনটু 1024 কিলোগ্ৰাম। এইটো আপোনালোকে মুখস্থ কৰি ল'ব, এইটো ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান? আমাৰ জানে অসমৰ মানে মাজেৰে বৈ যোৱা নদী হ'ল ব্ৰহ্মপুত্ৰ। আৰু ইয়াৰে কিমান দৈৰ্ঘ্যটো সুধিছে। অপশ্যন ক দিছে 1880 মিটাৰ, খ 2880 মিটাৰ, গ দিছে 2660 কিলোমিটাৰ আৰু 2664 কিলোমিটাৰ। গোটেইবিলাক কিলোমিটাৰ দেই। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 2880 মিটাৰ, 80 কিলোমিটাৰ। ইম্পৰ্টেণ্ট। নেক্সট কুৱেশ্যন, কোনখন ৰাজ্যত মুঠ জনসংখ্যাৰ পুৰুষতকৈ মহিলাৰ সংখ্যা অধিক? তাৰমানে মহিলাৰ সংখ্যা অধিকটো লাগে আমাক, ভাৰতৰ এইটো। আৰু অপশ্যন ক দিছে অসম, খ দিছে বিহাৰ, গ দিছে ৰাজস্থান আৰু খ অপশ্যন দিছে কেৰেলা। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে কেৰেলা। কেৰেলাত পুৰুষতকৈ মহিলাৰ সংখ্যা সৰ্বাধিক। আৰু কেৰেলাত জনবসতিটো গমেই পালে। আৰু নেক্সট প্ৰশ্ন, তলৰ কোনখন নৈ বৰাক নদীত পৰিছে? মানে বৰাক নদীৰ উপনদী আৰু সেইটো লাগে। অপশ্যন ক দিছে দিহিং, খ দিছে ৰঙা নদী, গ দিছে বেকী আৰু খ দিছে জিৰি। আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে জিৰি বৰাকৰ উপনদী হয়। গতিকে জিৰি নদীটো বৰাকত পৰিছে। নেক্সট প্ৰশ্ন, ৰাষ্ট্ৰসংঘ কেতিয়া স্থাপিত হৈছিল? ৰাষ্ট্ৰসংঘ কেতিয়া স্থাপিত হৈছিল সুধিছে। অপশ্যন ক দিছে 1919 চনত, খ দিছে 1947 চনত, গ দিছে 1945 চনত আৰু খ অপশ্যন দিছে 1946 চনত। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1945 চনত। 1945 চনত ৰাষ্ট্ৰসংঘৰ জন্ম হৈছিল। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষত কেতিয়া ডাক সেৱা আৰম্ভ হৈছিল? আমাৰ যিটো পোষ্টেল ছাৰ্ভিচ কেতিয়া আৰম্ভ হৈছিল সেইটো সুধিছে। অপশ্যন ক দিছে 1854 চনত, খ দিছে 1895 চনত, গ অপশ্যন দিছে 1805 চনত আৰু খ দিছে 1905 চনত। আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে ভাৰতত ডাক সেৱা প্ৰথমতে 1854 চনত আৰম্ভ হৈছিলে। এতিয়াও আমাৰ এইটো চলিয়ে আছে, কণ্টিনিউ হৈ আছে। নেক্সট প্ৰশ্ন, কিমান চনত পানীপথৰ প্ৰথম যুদ্ধ হৈছিল? পানীপথৰ দুখন যুদ্ধ আছে, এখন হ'ল প্ৰথম, এখন দ্বিতীয়। এইটো মোক প্ৰথম যুদ্ধখনৰ কথা সুধিছে। অপশ্যন ক দিছে 1526 চন, খ দিছে 1536 চন, গ দিছে 1523 চন আৰু খ দিছে 1528 চন। আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে পানীপথৰ প্ৰথম যুদ্ধ হৈছিলে 1526 চনত।
1526 চনত পানিপথৰ প্ৰথম যুদ্ধ হৈছিলে। নেক্সট প্ৰশ্ন, ভাৰতবৰ্ষৰ জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভাপতি কোন আছিলে? জাতীয় কংগ্ৰেছ ভাৰতৰ প্ৰথম মহিলা সভাপতি কোন আছিলে সুধিছে। এইটো অপশ্যন দিছে ইন্দিৰা গান্ধী, ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী হয় ইন্দিৰা গান্ধী। খ দিছে এনি বেচাণ্ট, গ দিছে নিৰুপমা দত্ত আৰু ঘ দিছে সৰোজিনী নাইডু। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে ভাৰতৰ প্ৰথম জাতীয় কংগ্ৰেছৰ মহিলা সভাপতি হৈছে এনি বেচাণ্ট। এনি বেচাণ্ট আমাৰ প্ৰথম মহিলা জাতীয় কংগ্ৰেছৰ সভানেত্ৰী। আৰু বন্ধুসকল, ভিডিঅ'টো যদি আপোনালোকে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা ঘণ্টাটো বজাই দিয়ক, যাতে আমি দিয়া ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকে জলদি পায়। আৰু ভিডিঅ'টো আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু লগৰ বন্ধুসকলকো লিংকটো দিব। ধন্যবাদ।